নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আহিছোঁ অসম পুলিচৰ ফালৰ পৰা অহা ABUB SI ABUB কামাণ্ডো বেটেলিয়ন এই সকলোবোৰৰ কাৰণে আহিছে এখন অফিচিয়েল নটিচ। এই অফিচিয়েল নটিচখনত কি উল্লেখ কৰা আছে এই সকলোবোৰ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে এটা লাইক কৰিব আৰু নতুনকৈ ভিজিট কৰি আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল আমাৰ অসমৰ DGP ভাস্কৰজ্যোতি মহন্ত ছাৰে তেওঁৰ ফেচবুকৰ অফিচিয়েল পেজত উল্লেখ কৰিছে যে আমি জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমানেও বাহাল থকা 626 জন সপৰিদৰ্শক ABUB 2450 জন কামাণ্ডো কনিষ্টেবল আৰু 2134 জন কনিষ্টেবল নিযুক্তিৰ প্ৰক্ৰিয়া চলিত বছৰৰ জুলাই মাহৰ শেষৰ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। গতিকে যিসকল বন্ধু বান্ধৱী SI ABUB লগতে ABUB কনষ্টেবলৰ পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰা নাই। তেওঁলোকৰ হয়তো ৰিজাল্টটো এইটো মাহত ঘোষণা কৰিব আৰু তেওঁলোকৰ যিখিনি বাকী ষ্টেপ আছে সেই সকলোবোৰ ষ্টেপ জুলাই মাহৰ শেষৰ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। ঠিক একেদৰে কামাণ্ডো বেটেলিয়নৰ ক্ষেত্ৰতো একেদৰে প্ৰযোজ্য হ'ব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ নিজৰ চেষ্টা অব্যাহত ৰাখক আৰু আপোনালোকৰ অতি সোনকালেই নিযুক্তি প্ৰক্ৰিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত মই ভিডিঅ'ত ইমানখিনিয়ে আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।